গাইজ কি খবৰ মই এতিয়া চাটা খাই আজৰি হলো যেতিয়া বাহিৰতে বহি আছো মই ইমান চুলিখিনি হৰিছে ভাবিলো কিবা এটা লগাম আপোনাক দেখুৱাই গৈ থাকিম কি লগা আপোনাক ফেকলৈকে ভিডিওটো চাই থাকিব আপোনাক যে মই কৈছিলো চুলি হোৱাৰ বাবে কিবা এটা লগাম বুলি ভাবিছো এটা জবা ফুল আপোনাকে ফুলো ল'ব পাৰে পাত ল'ব পাৰে মই পাত লৈছো কেইটামান আপোনালোকৰ ঘৰত যদি আছে আপোনাকে লগাব পাৰে এইকেইটামান লৈ লৈছোঁ মই আপোনালোকে ফুল ব্যৱহাৰ মোৰ ফুল নাই ইমানকৈ সেইকাৰণে মই পাতে লৈছোঁ কাৰণ কাৰেণ্ট নাই বাবে মিক্সিত দিব পৰা নাই আপোনালোকে মিক্সিত দিব পাৰে মই পটাত পিচি লৈছোঁ মিক্সিত পিচিলে বেছি ভাল হয় পটাত ইমান মিহি নহয় এইখিনি কম চুলিৰ বাবে অকমান লৈছো আপোনালোকে বেছি ল'ব পাৰে দেখিছেন মিক্সিত পিচিলে বেছি মিহি হয় পটাত পিচিলে অলপ অলপ পাতবোৰ থাকি যায় এনেকুৱা গোটা গোটা হৈ থাকে হ'ব একো নাই মই এনেকৈ লৈ লৈছোঁ আজিৰ কাৰণে মই এতিয়া ডিম এটা লৈ লৈছোঁ ডিমটো আপোনালোকে দিব অকণ পৰি হ'ল আপোনালোকে দিবও পাৰে নিদিবও পাৰে ডিমখিনিলে বেছি ভাল হয় মানে এটা গোটেইখিনি মই মিক্স কৰি লৈছোঁ হাতেৰে মিক্স কৰিলে হাতেৰে মিক্স কৰিলে ভাল লাগে আপোনালোকে চামুচ বা এইবোৰ মিক্স কৰা কিবা ব্যৱহাৰ কৰিব পাৰে চামুচো ব্যৱহাৰ কৰিব পাৰে গোটেইখিনি হাতেৰে মই এনেকৈ মিক্স কৰি লৈছোঁ এতিয়া দেখিছেনে মিক্স কৰি লৈছোঁ কেনেকৈ আপোনালোকে এনেকৈ মিক্স কৰি ল'ব গোটেইখিনি এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল কেনেকৈ লগাওঁ আপোনালোকক দেখুৱাই থাকিম মই এতিয়া যিখিনি পেষ্ট বনাই ল'লোঁ সেইখিনি মই এতিয়া চুলিত লগাম আপোনালোকক এতিয়া কেনেকৈ লগাম দেখুৱাই থাকিম এনেকৈ লগাই যাব আপোনালোকে চুলিখিনি মেলি মেলি এনেকৈ লগাই যাব ফুলটো হ'লে বেছি ভাল মই ফুলটো নাপালোঁ কাৰণ ফুল ইমানকৈ লগা নাই সেইকাৰণে মই পাত ব্যৱহাৰ কৰিছোঁ এনেকৈ লগাই দিব ৱাহ হৈ গ'ল গোটেইখিনি মায়ে আধাখিনি লগাই দিলে মই সেইখিনি ভিডিঅ'ত নেদেখুৱালোঁ কাৰণ মা ওলাবলৈ ভিডিঅ'ত বেয়া পালে সেইটো কাৰণে আপোনালোকে এইখিনি শুকোৱাৰ পিছত ধুই দিব মই এতিয়া শুকোৱাৰ পিছত ধুই দিম এঘণ্টামান ৰাখিম শুকোৱালৈকে আপোনালোকে সপ্তাহত দুবাৰ বা এবাৰ ব্যৱহাৰ কৰিব পাৰে মই দুবাৰ লগাম সপ্তাহত এনেকৈ দেখিছেনে কি ধুনীয়া হৈছে মানে বেলেগে লগালে বেছি ভাল হয় নিজে লগোৱাতকৈ ঠিক আছে মই পিছত লগ পাই আছোঁ আপোনালোকক গা ধুই আহিলোঁ আৰু মই এই পেষ্টখিনি লগাই আপোনালোক যে দেখুৱাইছিলোঁ ভিডিঅ'ত পেষ্টখিনি সেইখিনি লগাই খুব ভাল পাইছোঁ কাৰণ এনেই মূৰটোতে বহুত চুলি সৰাই কিন্তু আজি চুলি ইমান সৰা নাই আপোনালোকে এইটো ব্যৱহাৰ কৰি চাবচোন আৰু যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্টত আপোনালোকে জনাব কিন্তু বহুত ভাল হয় মই যেনেকৈ আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব ঠিক আছে মই এতিয়া বহুত ভোক লাগিছে মাহঁতে ভাত খালে সেইকাৰণে মই এতিয়া ভাত খাওঁ পিছত লগ পাইছোঁ মই এতিয়া ভাত খাবলৈ লৈছোঁ এইখিনি চব মায়ে বনাইছে কাৰণ মোৰ বনোৱা সময় নহ'ল মোৰটোতে অলপ বহুত দেৰি হৈ গ'ল সেইটো কাৰণে দাইল তাৰপিছত ইয়াৰ সৰিয়হ সৈতে পটলৰ ফ্ৰাই বনাইছে আপোনালোকক যদি ইয়াৰ ৰেচিপি লাগে তেতিয়াহ'লে পিছত নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাম তাৰপিছত এইখিনি হৈছে কি দিছে এইখিনি কোমোৰা ভাজি তাৰপিছত চালাড নেমু আৰু কঁঠালগুটি ফ্ৰাই ঠিক আছে আপোনালোকক মই ভাতকেইটা খাই লওঁ পিছত লগ পাই আছোঁ ভাত চাত খাই উঠি মই অলপ শুলোঁ এতিয়া মোৰ টিউশ্যন আছে টিউশ্যন যাবলৈ লৈছোঁ মই ইয়াতে ভিডিঅ'টো মোৰ এণ্ড কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই দিয়া ভিডিঅ'বোৰৰ আপডেট